জানে দিনের দিন তো আপনি মোবাইল চাই বহি থাকে একবার উলিয়ে যাকচোন ক'ৰবাত কাম পায় নেকি ইমান আৰু কাম দিছি আমাৰ কোনো কাম দিবাই নোখোজে তথাপিতো তুমি কৈ একবাৰ যাইছা ৰ'বা দাদা ৰচোন ৰ দুদিন আমি চলাব আমাৰ দে টান কি কৈ বতাৱা মই দেৰি হৈছে যাব লাগে মোৰ স্কুলত ফিজ দিবাও সময় হৈছে আৰু মোৰ লগত গুৱাহাটীও নহা হৈছে পইচা আছে যদি দিবি নে অলপ বৰ্তমান মোৰ পইচা নাই ৰ মই পইচা কামতে যাওঁ যদি পইচা পাওঁ তোক দিম দে দে হ'ব দে এতিয়া মোক মোবাইলটো দি মই লগে ফোন কৰিব লাগে হেল্ল' ফোন কৰা হ'লে বহি দিবি ও সন্তান ক'ত যাবা ইমান ৰাতিপুৱাই কোনো কাম দিছে আবিলাকত এনে জুৰাই ফেলে ঘৰত থাকিব ইচ্ছা নহয় আম আছে ঘৰতে কিয়ে বহুত টেনচনত থকা লাগছি দেখোন কিবা হৈছে নেকি ঘৰত কি কবি আৰু মেন পইচা পাতিও নোহোৱা হৈছে ঘৰ চলাবাই নোৱাৰা হৈছো হয় 30 যোগান ধৰিবা লাগে ভণ্টিৰ পঢ়া পাতিৰ খৰচা দিবা লাগে মই তোৰ যদি পইচা পাতিৰ অভাৱ হৈছে মই তোক এটা বুদ্ধি দিব পাৰো এইটো এটা বহুত টকা ইনকাম কৰিব পাৰিবি কি বুদ্ধি কৈছো ক মোৰ পইচা তামান প্ৰয়োজন মোক যি কাম দিয়া সেই কামে কৰিম মানে কি জানা আজিকালি অনলাইনত ট্ৰেডিং কৰিব পাৰি তাতে ধৰি 10 টকা লগে না 20 টকা পাবি এনেকে যদি বেছি পইচা লয় 500 টকা লগে 1000 টকা পাবি মই সেনেকে চলিছো মোৰ ঘৰ সেনেকে চলি আছে এই কি বঢ়িয়া চলাই কিনছো মই সেনেকে পাই আছো আৰু তোক মই দেই দিম কেনেকে কৰে চাবি কেনেকে কৰে তই একদিনত মালামাল হৈ যাব আৰু বুজিছা মেন বহিৰা বুদ্ধি এটা দিলি একাত আজি আমাৰ ঘৰতে আৰম্ভ কৰিম দে তুমি এতিয়া কি কৰি আছা মই আছো দিয়া খালা না ইমান মৰমত খালি আছো তুমি লগততো ইমান মৰমত কথা নাপাতো ঐ তই ইমান মৰমৰ কাৰ লগত কথা পাতিছা নাই দাদা মোৰ লগৰে আপি একো তোৰ লগৰ আপি না মই চব গম পাইছো মোবাইল দি তাই হেৰি আপুনি যে ক'ৰবাত কাম বিচাৰি গৈছিল পালে নে পিছে এটা অনলাইন কাম পাইছো ৰবা সেইটো কাম আমি ঘৰতে বহি কৰিব পাৰিম সেইটো কামত 10 টকা লগালি আমি 50 টকা পাম হেৰি কি কাম এইটো অনলাইনত কোনে দিলে আপোনাক এইটো কাম মোক ৰমেনে দিছি আমাৰ গাঁৱত কি বোলে এইটো কামে দি বহুত পইচা পাইছি হয় নেকি চাব দে আপোনাৰ যাতে আৰু পাছত আকৌ সুবিধা নহয় তুমি ইমান চিন্তা কৰিব নালাগে যা তুমি এতিয়া খাৱা যোগাৰ কৰাগে হ'ব দে ৰমেনে শিকে দিয়া কাম তুমি কি আছিল বা পাহৰিয়ে গেলো ৰমেনে একবাৰ ফোন মাৰিয়ে সুধিব ৰমেন তই যে কামটো শিকাই দিছিলি কেনেকুৱা আছিলে মই পাহৰি গৈছো কচোন হয় নেকি দে পিছে কেনেকে আছিলে 10 টকা এটা উলিয়াই দি চাব 10 টকা লগোৱাতে 50 টকা পালো বেছিয়ে হ'ব পাৰে কিবা বেছিকে লগাই যাওঁ 100 টকা লগাই দিছো ইয়াতে 1000 টকা পালো কামটো ভালে একা ৰুমি ৰুমি ক'তনো গেলা কি হ'ল আপোনাক কিয় ইমান এটা কৰি আছে তোমাক যে মই তেতিয়া দেখাইছিলো পইচা যাব লৈ যায় লোকালি চাবা মই ইমান কম পইচাতে যাব লাগিছে চাবা 50 টকা লগাইছিলো 100 টকা আমাৰ পইচা টেনচন নহয় মিলিটো ভালে চাব যাতে পিছত আৰু আমাৰ একো বিপদ নহয় ৰুমি মুনু ক'ত গেলে এতে কেমন আছে দা তোর স্কুলের ফিস আর হিন্দিতে কিবা কিনে লবি কি বলে দিবি দে দে দা গাড়ি হানি মান ধুলা হয়েছি হুসাইন আসলো না একদিন দা শুনছুন কি তই যেগুলা কাম কৰিছা মই জানা মতে কিন্তু ইমান ভাল নহয়
এই কামত যিমান পাৰি ইমান বেয়াও তহঁতৰ মানে অশান্তি কি হা তহঁতক কি দিয়া নাই মই খাৱা লোৱাৰ খৰচা দিছো হা পঢ়াৰ খৰচা দেও তো খোৱা বিয়া যি লাগে চব দেও মই তোৰ ভালৰ কাৰণে কৈছো তই যদি বুজি নাপাওঁ মই কি কৰিম যা তহঁতৰ মোক শিকাব নালাগে যা কিমান মোটা পইচা লুকাই ৰাখিম এনেতো পায়ে আছো আজি গোটাই লুকাই যাওঁ ৰ ইয়ে মই কি করলি ইয়ে গোটাই পয়সা গুছি গে ইয়ে কি হব ইতার মোর কি করি পারলু মই যদি মই ভন্টির কথা শুনলো হয় ইমান পয়সা ইতার কোনে দিব মোক মোৰতো গোটাই পইচা আনতি গেলে খুৰী পৰা অলপ বুদ্ধি কৰি লওঁ ৰ পাছত পালি খুৰী ঘূৰি দিম আৰু নেকি তোমাৰ কথা শুনছো ৰবা তুমি বোলে আজিকালি ঘৰতে বোলে আকৌ মোবাইলেদি বোলে ইনকাম কৰি আছা আজিকালি ইনকা পইচা কামাও ঘৰত বহি পেলাই মই গাড়ী কিনিলো কি ডাঙৰ ঘৰ বহালো আৰু এই কামটোত মই 10 টকা লগালি 50 টকা পাওঁ 50 টকা লগালি কেতিয়াবা 100 টকা পাওঁ কেতিয়াবা বেছিও পাই যাওঁ ইনকামো চলি আছো ইতাৰ মোৰ পইচাৰ অভাৱ নাই এনেকুৱা পইচা ইনকাম কৰবা পাৰি আমি আকৌ একোৱে নাজানো এইবিলাক হা এনেকুৱা ইনকাম কৰি আছা মই শিকছো কাৰণে বাৰু তই যদি মোক পইচা দিয়া তোৰ পইচা মই এসপ্তাহত ডাবল কৰি দিব পাৰিম পইচা নেকি সেনেহ'লে মই পইচা দিম দেই তই ডাবল কৰি দিবা পাৰা তোক যদি পইচা ডাবল কৰি দিবা লাগে তেতিয়া হ'লে তই পইচা লৈ গেলা মই দেৰি হৈছে যাবা লাগে কষ্ট পইচা তুমি দিবা আৰু আপুনি একো চিন্তা কৰিব নালাগে আপোনাৰ পইচা মই এসপ্তাহত ডাবল কৰি দিম 5,000 টকা দিছি ন হ'ব দিয়ক পইচা মই যাম হে প্ৰভু মোৰ পইচা এণ্টিটো গেলে এণ্টি বেলেগৰ পইচা তুমি মোক দাঙি চাবা আৰু কৃষ্ণ প্ৰভু লগাই দিছো আৰু ইয়ে কি হল মোৰ লগত মোৰ এইখিনিতে পইচা গুচি গেল কি হল মোৰ লগত এইগিলা মই কেনেকে ঘৰ চলাম এতিয়া কেনেকে ঘৰত পইচা আনকি দিম ৰমানৰ কথা আনি মই কিহে কৰিলো এইগিলা পইচা কেইটা নিছিলে পইচা কেইটা দেখোন দিয়াই নাই এসপ্তাহ দেখোন বেছি হৈ গেলে মই যাওঁ চন্দন ক'ত আছা তই অলেয়া বহিবা নাই পইচা আনিছিলি মোক এতিয়া পইচা দি এসপ্তাহৰ পিছত দিম বুলি কৈছিলে এসপ্তাহ পাৰ হৈ গেল মোক এতিয়া পইচা লাগে মানে হৰি তোৰ পইচা আনকি মই গোটা অনলাইনত লগাই দিছিলো পইচা আনকি গোটা গুচি গেছি বৰ্তমান মোৰ হাততো পইচা নাই যেতিয়া পইচা আনকি আহিব তোক মই দিম দে মই এইগিলা নাজানো মই তাতে যেনেকা পইচা আনিছিলি সেনেকা মোক ঘূৰাই দিবি এই 2 দিনৰ সময় দিছো মই এতিয়া যাওঁ এই কামত যিমান পালি ইমান বেয়াও পইচা গেল না বেয়াকে মোৰ কথা শুনা নাছিলি নহয় গৈ কামটো বেয়া নহয় হা মই লোভত আহি নাভাবা নিচিন্তাকে কৰাৰ বাবে এনেকুৱা গতি মোৰ এতিয়া একো নাই দিয়ক আমি আগৰ দৰেকে ভালকৈ চলিব পাৰিম আপুনি খালি এটা বাচ্ছাৰ কাম বিচাৰি 20 টকা ধাৰ মাৰি দিব তুমি ঠিকে কৈছা হা মই ভালকে এটা কাম বিচাৰি আগৰ দৰে ভালদৰে থাকিম আৰু সৰিক পইচা আনকি ঘূৰাই দিম